কিশোৰে বাৰু কেতিয়ালৈ সুস্থ হ'ব? তো এই প্ৰশ্নটোৰ উত্তৰ কি হ'বলৈ গৈ আছে পিছলৈ যাই তো সম্পূৰ্ণ আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। চিমিয়ে যিহেতু মনে মনে আনি জীওক ভাড়াঘৰত এটা ৰাখি থৈছে আৰু তাৰ কাৰণে ভাড়াঘৰৰ মালিকে পইচাটো লোৱা নাছিল প্ৰথম অৱস্থাত, কিন্তু এতিয়া যিহেতু দিন যাই আছে আৰু তাৰ কাৰণে এতিয়া চিমিয়ে ফ্ৰীতেতো তাত থাকিব নোৱাৰে আৰু সেইকাৰণে ভাড়াঘৰৰ মালিকে পইচা খুজিছিল আৰু তাৰ কাৰণে পইচা নাছিল আৰু সেইবাবে এতিয়া আজি বেলেগত কাম কৰিবলৈ যাব, অৰ্থাৎ হোটেল বা কিছুমান অফিচত কাম কৰিবলৈ যাব, যাতে এতিয়া তাত পইচাখিনি পায় আৰু পইচাখিনি পাই ভাড়াঘৰৰ মালিকক যাতে সময়মতে পইচাখিনি দিব পাৰে আৰু তেনেকুৱা কাম এটাত সোমিব। আৰু সোমাৰ উপৰিও কামখিনি কৰি থাকোঁতে মাস্ক ব্যৱহাৰ কৰিব, যিহেতু এতিয়া কোনোবাই যদি চিমিক অকস্মাত দেখা পায় চিনাকি মানুহে তেতিয়াহ'লে সকলোবোৰ শেষ হৈ যাব, লগে লগে চিমিয়ে ধৰা পৰি যাব আৰু তাৰ কাৰণে সেইটো বুদ্ধিয়ে কৰিব আৰু সেইটো বুদ্ধিয়ে এতিয়া কৰি চিমিয়ে নতুন এটা কামত সোমাব। লগতে এতিয়া বিৰিনাৰ মাক আৰু লগতে ককাকৰ যিহেতু কিছুমান বস্তু পাইছে আৰু যিখিনি বস্তু পষ্টমৰ্টম কৰাৰ কাৰণে এতিয়া বিৰিনাকো মাতিছিল আৰু বিৰিনাই সেইখিনি চাবলৈ গৈছিল আৰু আজি বিৰিনাই মন্দিপাহঁতৰ লগত ঘূৰিব যে কোনে কেনেকৈ কি কৰিলে মাকক আৰু লগতে মাক আৰু ককাকক কেনেকৈ মাৰিছিল, তো সেইবোৰ কথা অতি সোনকালে জানিবলৈ পাব। আৰু কিশোৰৰ ওচৰত যিহেতু সমীৰহঁত লগতে এতিয়া দাদেকহঁতে আছে আৰু তাৰ কাৰণে এতিয়া বিৰিনাই মাকহঁতৰ কথাটোৰ কাৰণে গুৰুত্ব দিব আৰু লগতে আৰু মাকহঁতৰ হত্যাকাৰী আচলতে কোন আৰু সেইটো এতিয়া অতি সোনকালে ধৰা পৰিব আৰু বিৰিনাৰ দেউতাককো অতি সোনকালে আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়া কিশোৰে সুস্থ কেতিয়ালৈ হ'ব আৰু 2-3 দিনৰ ভিতৰত হয়তো কিশোৰক আপোনালোকে দেখিবলৈ পাব পাৰে সুস্থ হৈ অহা ঘৰলৈ। সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।